নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক প্ৰাঞ্জল ক্ৰিয়েশ্যন ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। মৰমৰ সৰু পুত্ৰক চিতাত তুলি দি উকা হাতেৰে ঘৰলৈ উভতিব কিশোৰৰ মাতৃ। ভাতৃ আৰু মাতৃৰ সন্মুখত পঞ্চভূতত বিলীন হ'ল কিশোৰ দাস। আত্মীয়ৰ পৰা আঁতৰত থাকি চেনেহৰ সৰু পুত্ৰক চিতাত তুলি দিলে মাতৃয়ে। যিগৰাকী মাতৃৰ কলা শুৱনি কৰি এদিন এই পৃথিৱীত ভৰি থৈছিল, সেইগৰাকী মাতৃৰ চকুৰ সন্মুখতে পঞ্চভূতত বিলীন হ'ল কিশোৰ। কল্পনা কৰিলেও বুকু গধুৰ হোৱা এক দৃশ্যক সুঁৱৰি এতিয়া আৱেগিক ৰাজ্যবাসী। আত্মীয়ৰ বিয়া শ্বুটিঙৰ পৰা আদি কৰি সভা সমিতিলৈকে সকলো কামতে মাতৃৰ সৈতে আছিল কিশোৰৰ অতি ঘনিষ্ঠতা। অতিকৈ মৰমৰ সৰু পুত্ৰ কিশোৰৰ অকাল মৃত্যুৱে বাকৰুদ্ধ কৰি পেলাইছে মাতৃক। দেওবাৰে পুনৰ বৰপুত্ৰৰ সৈতে ঘৰলৈ উভতিব মাতৃ। ভগৱানক খাটিও কিশোৰক সুশৰীৰে ঘূৰাই আনিব নোৱাৰিলে মাতৃয়ে। উদং হাতখন লৈ উপস্থিত হ'ব স্বগৃহত। বিধিৰ বিধান কোনেও সলনি কৰিব নোৱাৰে। কাৰ মৃত্যু কেতিয়া আছে সেয়া কোনেও নাজানে। কম সময়ৰ কাৰণে হ'লেও কিশোৰে অসমবাসীৰ মনত সাজি গ'ল এখন সুকীয়া আসন। এই জটিল সময়ত কিশোৰৰ মাতৃক ভগৱানে দিয়ক অফুৰন্ত শক্তি। তাৰে কামনাৰে আমাৰ তৰফৰ পৰা কিশোৰ দাসলৈ শ্ৰদ্ধাঞ্জলি।